নমস্কাৰ বন্ধু বান্ধৱীসকল, আশা কৰোঁ সকলো ভালেই আছে। আজি আপোনালোকৰ মাজলৈ লৈ আহিছোঁ এটি বিশেষ মুহূৰ্ত, য'ত অভিনেত্ৰী বৰ্ষা ৰাণী বিষয়াৰ মৰমৰ কন্যা আদিত্যৰ অন্নপ্ৰাশনৰ কিছু মৰমেৰে ভৰা ভাল লগা দৃশ্য। মাতৃত্বৰ কোমল অনুভৱেৰে ভৰা এই দিনটো আছিল সঁচাকৈয়ে এটি সপোন যেন, য'ত আদিত্যৰ হাঁহি, ফূৰ্তি আৰু ফুলৰ দৰে পবিত্ৰতাৰে ভৰা আছিল সকলো। এগৰাকী মাতৃৰ বাবে অশেষ আনন্দ আৰু আশীৰ্বাদৰে ভৰা মুহূৰ্ত, য'ত জীৱনটো নতুন সুৰত বাজে। আদিত্যৰ সদায় যেন হাঁহি, মায়া আৰু শুভেচ্ছাৰে পৰিপূৰ্ণ থাকক, এই কামনাৰে পৰিয়াল আৰু অনুৰাগীসকলৰ উপস্থিতিত অনুষ্ঠিত হয় এই স্মৰণীয় অনুষ্ঠান। এই বিশেষ দিনটোত বৰ্ষা ৰাণী বিষয়া নিজেও তেওঁৰ মাতৃত্ব অনুভৱ আৰু আনন্দ ভাগ বতৰা কৰে। এটা অভিনয় শিল্পীৰ পৰা এগৰাকী মাকলৈ হোৱা সুমধুৰ যাত্ৰা। শেষত আদিত্যলৈ আপোনালোকৰ আশীৰ্বাদ, মৰম আৰু শুভেচ্ছা আগবঢ়াবলৈ একেবাৰে নাপাহৰিব। ধন্যবাদ।